হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল। তো বন্ধুসকল, যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো যদি এনেকুৱা যদি হাৰ্ড কপি হয়, যিটো আপুনি আগতে অফলাইনত বনাইছিলে, তো সেইটো আপুনি এনেকুৱা ডিজিটেল কেনেকৈ আপুনি বনাব পাৰিব, কেনেকৈ ডিজিটেল হেৰি কৰিব পাৰিব, ডিজিটেলাইজেশ্যন কৰিব পাৰিব, বা আপুনি যদি নতুনকৈ এপ্লাই কৰিব খুজিছে কেনেকৈ কৰিব পাৰিব, তো সম্পূৰ্ণ ভিডিঅ'টো আপুনি চাওক। আপোনাক এই ভিডিঅ'টোত কৈ দিয়া হ'ব কেনেকৈ আপুনি বনাব পাৰিব, আপুনি ৰেজিষ্ট্ৰেশ্যন বা আপুনি নতুনকৈ কেনেকৈ বনাব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপনি প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইট আপোনাক ডিছক্ৰিপশ্যন বক্সত আপুনি পাই যাব। তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক এইটো ৱেবছাইটত লৈ অহা হ'ব। তো লৈ অহাৰ লগে লগে আপুনি এনেকুৱা পাব। তো ইয়াতে আপুনি চাব পাৰিছে, ইয়াতে তিনিটা মানে অপশ্যন আছে: ৰেজিষ্ট্ৰেশ্যন, ৰিনিউৱেল আৰু ৰেজিষ্ট্ৰেশ্যন। তো যদি আপনি নতুনকৈ বনাব খুজিছে, তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনাক বনাব লাগিব। আৰু যদি আগতে অফলাইনত বনাইছিলে, তো সেইটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি আপোনাক ডিজিটেলাইজেশ্যন কৰিব লাগিব। আৰু যদি আপোনাৰ ডিজিটেল যদি অলৰেডি আছেই, তেনে তাত যদি কিবা আপোনাৰ আপগ্ৰেডেশ্যন কৰিব লাগে, যেনেকুৱা ধৰক আপুনি মেট্ৰিকৰ হেৰি দিছিলে, তাৰপিছত আপোনাক হায়াৰ ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী দিছিলে, আপুনি গ্ৰেজুৱেশ্যন এড কৰিব খুজিছে, তেনেহ'লে আপোনাক ৰিনিউৱেল কৰিব লাগে। তো মই আপোনাক দেখুৱাই আছোঁ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে। তো ইয়াতে মই ক্লিক কৰি দিলোঁ, কণ্টিনিউত ক্লিক কৰি দিলোঁ। আন এটা ট্যাব এটা অপেন হৈ আহিল। মই লেপটপতে দেখুৱাই দিছোঁ। আপুনি যদি লেপটপত কৰে তেনেহ'লে এনেকুৱা হ'ব, আৰু যদি আপুনি মোবাইলত কৰে তথাপিও সেম প্ৰচেছেই হ'ব। তো ইয়াতে আপুনি চাব পাৰিছে কিছুমান গাইডলাইন দিয়া গৈছে। তো গাইডলাইনখিনি আপুনি পঢ়ি ল'ব। ইয়াতে কিছুমান ৰিকুৱাৰমেণ্টছ আছে। তো ৰিকুৱাৰমেণ্টছখিনিও আপুনি ইয়াতে পঢ়িব পাৰিব। তো ইয়াতে আপোনাৰ তিনিটা অপশ্যন দিয়া গৈছে: এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইদাউট আধাৰ। তো ইয়াৰ পৰা মই এপ্লাই উইথ আধাৰ কৰি দেখুৱাম। তাৰ আগতে আপোনাক ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। সেইটো কাৰণে আপোনাক এটা ID বনাব লাগে। তো ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপুনি ইয়াতে আপোনাৰ নাম, ইমেইল ID, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এটা দিব। পাছৱৰ্ড আপুনি এনেকুৱা চাব পাৰিছে, ইয়াতে আপুনি চাব পাৰিছে কেপিটেল লেটাৰ, স্মল লেটাৰ, স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰ, তো চব দিয়া গৈছে। তো এনেকুৱাকৈ আপুনি পাছৱৰ্ড ভৰাব। ভৰাৰ পিছত ইয়াতে আপুনি ষ্টেটটো দি দিব আছাম। দিয়াৰ পিছত কেপচা দি আপুনি ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দি আপুনি এইটো ID-টো বনাই ল'ব। তো মই এইটো আগতে বনাই লৈছোঁ, সেইকাৰণে আপুনি এইখিনি দেখুওৱা নাই। তো আপুনি ID-খিনি বনাই ল'ব। বনোৱাৰ পিছত আপুনি ইয়াতে এপ্লাই উইথ আধাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনাক ইয়াতে লগ ইন কৰিবলৈ আহিব। তো ইয়াতে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে, আপুনি মোবাইল নাম্বাৰ দিব। দিয়াৰ পিছত যিটো পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো ইয়াতে দিব। দিয়াৰ পিছত আপুনি এই কেপচাৰটো ইয়াতে ভৰাই আপুনি ইয়াতে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি কি কৰিব, অলপ তলফালে আহিব, অলপখিনি তলফালত আহিব আপুনি। অহাৰ পিছত তাতে আপোনাৰ ইনষ্ট্ৰাকশ্যন যেনেকুৱা আপোনাৰ দিয়া গৈছে, ইয়াতে আপোনাৰ এটা ফৰ্ম অপেন হৈ যাব। ইয়াতে আপুনি আধাৰ নাম্বাৰ দিব। ইয়াতে আপোনাৰ ষ্টেটটো দিয়া অলৰেডি আছে। আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে, সেম নাম আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো পুৰণা যিটো অফলাইনত যিটো বনাইছিলে, সেইটো যিটো আপুনি এক্সচেঞ্জ অফিচ হয় বা আপোনাৰ যিটো নজদিকি অফিচ হয়, সেইটো অফিচ আপুনি ইয়াতে দি দিব। আপোনাৰ বৰপেটা, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, গুৱাহাটী, হাফলং চব ইয়াতে দিয়া গৈছে। তো ইয়াৰ পৰা যে আপুনি আপোনাৰ যিটো এক্সচেঞ্জ অফিচ আছে, তো সেইটো আপুনি ইয়াতে চিলেক্ট কৰি দিব। দিয়াৰ পিছত এইটো আপুনি আগত যিটো বনাইছিলে সেইটো অফলাইন হয়, তো অফলাইন আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি কেতিয়া বনাইছিলে সেই ডেটটো আপুনি ইয়াৰ পৰা দি দিব। যেনেকুৱা ধৰক মই ইয়াতে বনাইছিলোঁ 2015, মই ইয়াতে দি দিছোঁ 2015 মই মে' মাহত দি দিছিলোঁ। তো এইটো মই দি দিছোঁ। দিয়াৰ পাছত ইয়াতে আপুনি চাব পাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি দি দিব। দিয়াৰ পিছত আপোনাৰ অফলাইনৰ যিটো কাগজ আছিল, আগত এক্সচেঞ্জ চাৰ্টিফিকেট আছিল, তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে টাইপ অফ ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে আপুনি দি দিব যে আপুনি এতিয়া কি কৰিব খুজিছে। তো এইটো আমি ডিজিটেলাইজেশ্যন কৰিব খুজিছোঁ, তো ইয়াতে ডিজিটেলাইজ কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে আপোনাৰ নামটো দিব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, মোবাইল নাম্বাৰ দি দিব। ইমেইল ID-টো মেণ্ডেটৰী নহয়, দিলে আপুনি যদি দিব খুজিছে দিব পাৰে, নিদিলেও একো অসুবিধা নাই। তাৰপিছত ফাদাৰ নেম ইয়াতে দি দিব। জেণ্ডাৰটো অলৰেডি আছে। তো আপোনাৰ এটা পাছপোৰ্ট চাইজ ইয়াতে ফটো লগাই দিব। ফটোটোৰ আপুনি 1 MBৰ তলত আপুনি দি দিব। আপোনাৰ 200 KB, 300 KB এনেকুৱা আপুনি কৈ দি দিব। দিয়াৰ পাছত আপুনি ইয়াতে ফাদাৰ নেম বা গাৰ্জেন নেমটো আপুনি দি দিব। তাৰপিছত ডেট অফ বাৰ্থ ইয়াতে আপুনি ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব। আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব। তো দিয়াৰ পিছত ইয়াতে আপুনি যাব পাৰিছে হাজবেণ্ড নেম, যদি বিবাহিত যদি হয় তেনেহ'লে ছোৱালী, বা যদি হয় তেনেকুৱা তিৰোতা যদি হয় তেনেহ'লে আপুনি ইয়াতে দি দিব। নিদিলেও একো প্ৰব্লেম নাই। ফাদাৰ নেম, গাৰ্জেন নেম দি দিছে, হৈ যাব। তাতে আপোনাৰ হাজবেণ্ড নেম নিদিলেও একো অসুবিধা নাই। মাদাৰ নেম দি দিব। তাৰপিছত এইটো ৱেডাৰ এক্স চাৰ্ভিচমেন, তো এইটো নো দি দিব। আৰু যদি এক্স চাৰ্ভিচমেন হয় তেনেহ'লে ইয়েছ দি দিব।
তো মই ইয়াতে 9 দি দিছোঁ। তাৰপিছত ইয়াতে কাষ্ট আপুনি চিলেক্ট কৰি দিব আপোনাৰ OBC SC ST জেনেৰেল সব দিয়া আছে, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিলিজনটো চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনাৰ হিন্দু, খ্ৰীষ্টান, ইছলাম, বৌদ্ধিজম, খ্ৰীষ্টানিজ যিবিলাক আছে আপুনি ইয়াৰ পৰা আপোনাৰ যিটো হয় চিলেক্ট কৰি ল'ব। মেৰিটেল ষ্টেটাছ মেৰিড না আনমেৰিড এইটো আপুনি দি দিব। যদি আনমেৰিড হয় সিঙ্গেল দি দিব। কণ্টেক্ট নাম্বাৰ এটা দি দিব, ইমেইল ID এটা দি দিব, নিদিলে অসুবিধা নাই। তাৰপিছত অকুপেশ্যন দি দিব আপুনি কি কৰে, যদি আপুনি বিজনেছমেন, ক্লাৰ্ক, কনসালটেণ্ট, ষ্টুডেণ্ট যি হয় আপুনি দি দিব। ইয়াৰ পৰা দিয়াৰ পিছত ইয়াতে আপুনি আইডেণ্টিফিকেশ্যন মাৰ্ক এটা চাব পাৰিছে। তো এইটো আপুনি এটা ইউনিক আইডেণ্টিফিকেশ্যন টাইপ ইয়াতে ভোটাৰ কাৰ্ড সিলেক্ট কৰি ইয়াতে ভোটাৰ কাৰ্ডৰ যিটো নাম্বাৰ হয় সেইটো নাম্বাৰ আপুনি দি দিব। দিয়াৰ পিছত ইয়াতে প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, ইয়াৰ পৰা আপুনি যিকোনো এটা মাৰ্ক দিব পাৰে। যেনেকুৱা ধৰক মই এটা দি দিছোঁ, বাছ এটা প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক এটা দিবলৈ মই এনেকুৱাকৈ দি দিছোঁ আপোনাক বাছে বুজাবলৈ যে এই ব্লাক মল বিচাইড দ্য চেষ্ট। তো লেফ্ট চেষ্ট এইটো এনেকুৱাকৈ দিব পাৰে, যিটো আপোনাৰ হয় লেফ্ট ৰাইট যিটো হয় যেনেকুৱা হয় আপুনি দি দিব পাৰে। তো এইটো মই ইয়াতে দি দিছোঁ এই ব্লাক মল বিচাইড দ্য লেফ্ট চেষ্ট। তো বা আপুনি ইয়াতে দিব পাৰে বা ডাউন দ্য চেষ্ট এনেকুৱাকৈ আপুনি দিব পাৰে। আপোনাৰ যেনেকুৱা হয় আপুনি ইয়াতে দি দিব। মূল মানে হয় যিটো আমি তিল বুলি কওঁ সেইটো কয় ইয়াতে। তো ইয়াতে আপুনি দি দিব। দিয়াৰ পিছত এইটো আপোনাৰ হাইট কিমান আছে নিদিলেও একো প্ৰব্লেম নাই। তো আপুনি ইয়াতে যদি দিব খুজিছে তেনেহ'লে আপুনি এইটো চেণ্টিমিটাৰত দিব খুজিছে। যেনেকুৱা ধৰক 171, 172 এইটো চেণ্টিমিটাৰত হয় তেনেকুৱাকৈ দি দিব। ৱেইটটো কিমান আছে আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ আই চাইটটো কেনেকুৱা আছে আপুনি আই চাইটটো দি দিব। আপুনি যদি নৰ্মেল হয় তেনেহ'লে আপুনি এনেকুৱাকৈ দি দিব 20:20 আপুনি দি দিব, এইটো নৰ্মেল হয়। তাৰপিছত চেষ্ট আপোনাৰ কিমান আছে এইটো ইঞ্চি দি দিব। যেনেকুৱা ধৰক 34, 35 এনেকুৱাকৈ আপুনি ইঞ্চিত দি দিব। তাৰপিছত পাৰ্চনেল ডিজেবিলিটি, যদি আপোনাৰ যদি কিবা বিকলাংগ থাকে তেনেহ'লে আপুনি ইজ দি দিব, নহ'লে আপুনি ন দি দিব। তাৰপিছত ইয়াতে আপোনাৰ আছে হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াৰ পৰা আপোনাৰ কিমান আছে আপুনি ইয়াৰ পৰা দি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ হায়েষ্ট এক্সামিনেশ্যন পাছটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব কেনেকুৱা আপোনাৰ এইটো যিটো হায়েষ্ট গ্ৰেজুৱেশ্যন দিছে। তো আপুনি BA নে BSc নে MCom মানে BCom এইটোৰ পৰা আপুনি চিলেক্ট কৰি দি দিব। মই ইয়াৰ পৰা দি দিছোঁ এইটো হয় BSc হয় এইটো মই দি দিছোঁ। দিয়াৰ পিছত ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব। প্ৰথমে ইয়াতে আছে তো এইটো আপুনি কি কৰিব, এইটো 10th পাছ আপুনি দি দিব। দিয়াৰ পিছত এইটো মেজৰ ইলেক্টিভটো দি দিব, 10ৰ ইলেক্টিভ। তাৰপিছত আদাৰ ছাবজেক্ট বাকী ছাবজেক্টৰ নামটো দি দিব। যেনেকুৱা ধৰক মই ইয়াতে এনেকুৱাকৈ দি দিছোঁ। তো এনেকুৱাকৈ আপুনি দি দিব, এটা কমা লগাব। তাৰপিছত আকৌ এনেকুৱাকৈ দি দিব, এনেকুৱাকৈ আপুনি দি দিব। এনেকুৱাকৈ আপুনি গোটেইকেইটা দি দিব। ইলেক্টিভ বাদে যিবিলাক আছে ইয়াতে ইলেক্টিভ দিব, বাকী ছাবজেক্টখিনি ইয়াতে দি দিব। তাৰপিছত বৰ্ড হয় কেনেকুৱা আপোনাৰ সেইটো দি দিব। যেনেকুৱা ধৰক সেৱা, আমাৰ সেৱাটো আমি সেৱা এনেকৈ দি দিম। তাৰপিছত আপোনাৰ স্কুল বা কলেজৰ নামটো দি দিব, কিমান চনত পাছ কৰিছে সেই ডেটটো দি দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব আৰু ইয়াতে মাৰ্কখিনি দি দিব, পাৰ্চেণ্টেজ দি দিব যে আপুনি কিমান পাৰ্চেণ্টেজ পাইছে এইটো আপুনি দি দিব। পাৰ্চেণ্টেজ এনেকুৱাকৈ দি দিব, কিমান ডিভিজন, ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন এইটো আপুনি ডিভিজন দি দিব। তাৰপিছত ইয়াৰ পৰা হাই ছেকেণ্ডেৰী চিলেক্ট কৰি ইয়াতে প্লাছত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা আপুনি হাই ছেকেণ্ডেৰীটো দি দিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো মেজৰ বা ইলেক্টিভ হয় এইটো আপুনি দি দিব। তাৰপিছত ইয়াতে আপুনি বাকী ছাবজেক্টখিনি, তাৰপিছত ইয়াতে আপুনি দি দিব আপোনাৰ বৰ্ডটো কেনেকুৱা আছিল বৰ্ডটো আপুনি দি দিব। যদি CBSC হয় CBSC দি দিব। ইয়াতে স্কুল কলেজটোৰ নাম দি দিব, পাছ ডেট, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাৰ্চেণ্টেজ আৰু ডিভিজন। তাৰপিছত আকৌ আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে তো গ্ৰেজুৱেশ্যনখিনি আপুনি ইয়াতে দি দিব যে আপোনাৰ গ্ৰেজুৱেশ্যনটো আপুনি কেনেকুৱা কৰিছে। তো BA BCom যিটো আগতে মই আপোনাক কৈ দিলোঁ তেনেকুৱাকৈ আপুনি ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ মেজৰটো দি দিব। তাৰপিছত আপোনাৰ ইয়াৰ পৰা আপুনি ছাবজেক্টটো বাকী ছাবজেক্টবিলাক দি দিব, কলেজৰ নাম দি দিব, আপোনাৰ এইটো হয় আপোনাৰ বৰ্ডৰ নাম দি দিব। যেনেকুৱা ধৰক আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি হয় তো এনেকুৱাকৈ আপুনি দি দিব। তাৰপিছত ইয়াতে আপোনাৰ এই কলেজৰ নাম দি দিব। তাৰপিছত পাছ ডেটটো দি দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাৰ্চেণ্টেজ, এইটো GPA টু পাৰ্চেণ্টেজ আপুনি ট্ৰান্সফাৰ কৰি ল'ব, গ্ৰেড পইণ্ট টু পাৰ্চেণ্টেজ সেইটো ট্ৰান্সফাৰ কৰি ইয়াতে দি দিব কনভাৰ্ট কৰি। তাৰপিছত ইয়াতে আপোনাৰ ডিভিজনটো দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি একো ডিপ্ল'মা দিব নালাগে, ডিপ্ল'মা দিবলৈ ইয়াতে তলতে আছে। যদি ডিপ্ল'মা কিবা যদি আছে তেনেহ'লে আপুনি ইয়াতে দি দিব, ভৰাই দিব। আৰু যদি নাই এইটো এৰিলেও একো প্ৰব্লেম নাই। আৰু যদি কিবা স্কিল কোৱালিফিকেশ্যন যেনেকুৱা ধৰক আপোনাৰ স্কিল ইণ্ডিয়াৰ আছে বা আছাম যিটো আপোনাৰ ASDMৰ কিবা যদি থাকে ইয়াতে আপুনি দিব পাৰিব। তাৰপিছত আপোনাৰ যদি কিবা যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চটো আপুনি ইয়াতে দি দিব পাৰিব, নাদিলেও একো প্ৰব্লেম নাই। যদি আছে যদি আপুনি দি দিব। আৰু আপুনি বৰ্তমান কি কৰি আছে সেইটো আপুনি দি দিব, সেল্ফ এমপ্লয়ি নে আনএমপ্লয়ি নে কি আপুনি সেইটো ইয়াতে দি দিব। তো ইয়াতে আপুনি দিয়াৰ পিছত আপুনি ইয়াতে দি দিব কিমান বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে। এইটো যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো ইয়াতে আপুনি ইয়াৰ আৰু মাহত এইটো আপুনি দি দিব, বছৰ বা মাহত। তাৰপিছত ইয়াতে আপোনাৰ ডিটেইলছখিনি দি দিব, আপোনাৰ যেনেকৈ এড্ৰেছ আছে
পাৰ্মানেণ্ট এড্ৰেছ। তো পাৰ্মানেণ্ট এড্ৰেছখিনি আপুনি ইয়াতে দি দিব। যেনেকুৱা ধৰক ইয়াতে আপোনাৰ ডোৰ নাম্বাৰটো দি দিব, এইটো এড্ৰেছ এৰিয়া লোকেলিটিটো দি দিব, টাউন বা এইটো ভিলেজ এইটো নাম দি দিব, পোষ্ট অফিচ দি দিব, পুলিচ ষ্টেচন, পিন নম্বৰ, ডিষ্ট্ৰিক্ট, সাব ডিভিজন, ৰেভিনিউ ক'ত আছে দি দিব, আৰবান নে ৰুৰাল, মানে গাঁও নহয় চহৰ, যদি আৰবান হয় মানে টাউন আৰবানটো দি দিব, আৰু যদি গাঁও হয় তেনেহ'লে ৰুৰাল দি দিব, লেণ্ডমাৰ্ক এৰিয়াটো দি দিব। তাৰপিছত ইয়াতে আপুনি ছেম এজ মাৰি দিব, বাকী ওপৰত যিখিনি দিব সেইখিনি এড্ৰেছ আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ হিচাপত এইখিনিত আহি যাব। তাৰপিছত ইয়াতে আপোনাৰ জব স্কিলছ আছে, জব প্ৰেফাৰেঞ্চ, যদি আপোনাৰ কিবা জব লাগে, যেনেকুৱা ধৰক আপোনাৰ আগতে কিবা এক্সপিৰিয়েঞ্চ আছে, তো সেইটো এক্সপিৰিয়েঞ্চ আপুনি ইয়াতে দি দিব পাৰে। যেনেকুৱা ধৰক মই ইয়াতে দি দিছোঁ, তো এনেকুৱাকৈ আপুনি দিব পাৰে। কেনেকুৱা জব আপুনি খোজে সেইটো আপুনি ইয়াতে দিব পাৰে। তাৰপিছত কিমানখিনি লেংগুৱেজ আপুনি জানে, ইয়াৰ পৰা আপুনি এইটো লেংগুৱেজ আপুনি ইয়াতে এড কৰি দি দিব। যেনেকুৱা ধৰক মই এইটো ক'ব জানো, লিখিব জানো, পঢ়িব জানো, লিখিব জানো আৰু ক'ব জানো। তাৰপিছত প্লাছ কৰি দিব। প্লাছ কৰি দিয়াৰ পিছত ইয়াতে আপুনি দি দিব আপোনাৰ যিটো লেংগুৱেজ হয় সেইটো লেংগুৱেজ আপুনি ইয়াতে দি দিব, যিটো পঢ়িব জানে, লিখিব জানে, ক'ব জানে। তাৰপিছত আকৌ এনেকুৱা কৰি দি দিব। এনেকুৱাকৈ আপুনি ষ্টেপ বাই ষ্টেপ চববিলাক আপুনি ইয়াতে দি দিব। তো এইটো আপুনি দি দিব। দিয়াৰ পিছত আপুনি যিখিনি আপুনি যদি পঢ়িব জানে বা লিখিব জানে বা লিখিব নাজানে, ক'ব জানে, বাছ এনেকুৱাকৈ আপুনি দি দিব। তো দিয়াৰ পিছত আপুনি যিকেইটা জানে আপুনি চববিলাক আপুনি ইয়াতে দিব লাগিব, 1 by 1 আপুনি এনেকুৱাকৈ দিব লাগিব। তাৰপিছত আপুনি তলত আহোঁতে ইয়াতে আপুনি চাব পাৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জটো, আপোনাৰ এক্সচেঞ্জৰ যিটো অফিচ হয় অফিচটো এটাই পাব। ওপৰত যিটো আপুনি চিলেক্ট কৰিছে ইয়াতে আপুনি এটা চিলেক্ট কৰি দিছে অলৰেডি। ইয়াতে যিটো আপুনি চিলেক্ট কৰি দিছে এইটোৱে ইয়াতে আহি যাব, সেইটো বাছ আপুনি ইয়াতে চিলেক্ট কৰি দি দিব। ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দি দিব। দিয়াৰ পিছত তলত আহিব, ইয়াতে এটা ডিক্লেৰেশ্যন পাইছে, এইটো ডিক্লেৰেশ্যনত আপুনি ক্লিক কৰি চেক মাৰ্ক কৰিব। চেক মাৰ্ক কৰাৰ পিছত ইয়াতে আপুনি চাব পাৰিছে চিগনেচাৰ, তো চিগনেচাৰটো ইয়াতে আপলোড কৰি দিব। চিগনেচাৰটো আপলোড কৰি দিয়াৰ পিছত এই কেপচাৰটো ফিল কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক যিটো মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰ থেকে OTP যাব। সেই OTPটো আপোনাক ইয়াতে ছাবমিট কৰিব লাগিব, কাৰণ যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে সেইটো মোবাইল নম্বৰতে আপোনাৰ OTPটো চেণ্ড কৰা হ'ব। সেইটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব, নহ'লে আপোনাৰ প্ৰব্লেম হ'ব। তো আপোনাৰ উইদাউট আধাৰ কৰিব লাগিব। তো মই ইয়াতে OTPটো আহি গৈছে, তো OTPটো মই ইয়াতে ভৰাই মই ভেলিডেটত ক্লিক কৰি দিলোঁ। আধাৰ ভেৰিফাইড বুলি আহি গ'ল, অ'কেত ক্লিক কৰি দিলোঁ। অ'কে ক্লিক কৰি দিয়াৰ লগে লগে এইটো আপোনাৰ নেক্সট ফৰ্মত আপোনাৰ যাব। তো এনেকুৱা আহি গ'ল। ইয়াতে আপুনি কি কৰিব, ইয়াতে আপুনি ওপৰত যাব, ওপৰত যাই কিনে আপুনি এইটো এবাৰ চেক কৰি ল'ব। তো মই এইটো একবাৰ চেক কৰি লৈ আছোঁ। তো ওপৰৰ পৰা আপুনি চেক কৰিব, ইয়াৰ পৰা আপোনাৰ আধাৰ নাম্বাৰ, আপোনাৰ ষ্টেটটো, আপোনাৰ নাম, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সব আপুনি ইয়াৰ পৰা চেক কৰি ল'ব। ইয়াতে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছে, এইটো ডিজিটেলাইজেশ্যন হৈ আছে, তো এইটো নাম্বাৰ কপি কৰি ল'ব পাৰে। তো ইয়াৰ পৰা আপুনি সব আপুনি এটা এটাকৈ চেক কৰি ল'ব। একদম ওপৰৰ পৰা তললৈ আপুনি গোটেইখিনি আপুনি চেক কৰি ল'ব। ওপৰৰ পৰা চেক কৰি আপুনি তললৈ আহিব। অহাৰ পিছত যদি সব যদি ঠিকেই আছে, যদি সকলোখিনি যদি ঠিকে আছে, তেনেহ'লে আপুনি এইটো এটাচ এনেক্সাৰ কৰিব। আৰু যদি কিবা যদি প্ৰব্লেম আছে আপুনি এইটো এডিটত ক্লিক কৰি আপুনি এডিট কৰি লৈ ল'ব। আপুনি এইটো এডিটত ক্লিক কৰি আপুনি এডিট কৰি লৈ ল'ব। আৰু যদি গোটেই কিবা কিবি ভুল আছে তেনেহ'লে আপুনি ক্লিক হেয়াৰটো ইনিচিয়েট নিউ এপ্লিকেশ্যন কৰি লৈ আপুনি এইটো কৰি ল'ব। আৰু যদি নহ'লে তেনেকুৱা যদি সব যদি ঠিকে আছে তেনেহ'লে আপুনি এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈ গৈছে, আপুনি জাষ্ট এইটো এটাচ এনেক্সাৰত ক্লিক কৰি দিব। এতিয়া আপোনাৰ কি কৰিব লাগিব, ইয়াতে আপুনি চাব পাৰিছে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তো এইটো আপোনাৰ পুৰণা যিটো অফলাইন যিটো কাৰ্ড বনাইছিলে সেইটো আপুনি এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি সেইটোত আপুনি এইটো আপুনি আপলোড কৰিব লাগিব। প্ৰুফ অফ ৰেচিডেঞ্চি, আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে এইটো আপুনি কি চিলেক্ট কৰিব, ইয়াৰ পৰা আপুনি যেনেকৈ ইয়াতে পাইছে আপুনি জমাবন্দী পাইছে, ড্ৰাইভিং পাইছে, পাছপৰ্ট বা আপোনাৰ ইলেক্ট্ৰল যিটো ভোটাৰ কাৰ্ড আছে সেইটো, তো যিকোনো এটা আপোনাৰ ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। যেনেকুৱা ধৰক মই ইয়াতে ভোটাৰ কাৰ্ড দি দিছোঁ, বা ইয়াতে পাছপৰ্ট আপুনি দিব পাৰে। মোৰ পাছপৰ্ট আছে, তো মই পাছপৰ্ট ইয়াতে দি দিলোঁ। ইয়াতে আপুনি চাব পাৰিছে ইয়াৰ MB-টো 1 MB তলত হ'ব লাগিব। তো এইটো আপুনি ইয়াৰ পৰা আপলোড কৰিব লাগিব। সেইটো যেনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন পাইছে ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ সেই কাৰ্ডটো যাতে আছে তাৰ পৰা আপুনি এনেকুৱা মোৰ ইয়াতে কিমান আছে 2 MB বেছি আছে, তো এইটো কমাব লাগিব। এইটো কমাই ইয়াতে আপুনি কি কৰিব, ইয়াতে আপলোড কৰি দিব। তেনেকুৱা আপোনাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো, তাৰপিছত আপোনাৰ প্ৰিভিয়াছ এমপ্লয়মেণ্ট চাৰ্টিফিকেটটো ইয়াতে আপুনি দি দিব। তাৰপিছত এতিয়া এজ প্ৰুফ আধাৰ কাৰ্ড আপোনাৰ যিখিনি আছে সেইখিনি আপুনি আপলোড কৰিব। কৰি আপুনি ছেভ এনেক্সাৰত ক্লিক কৰি দিব।
সেভ এনেক্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি চাব পাৰিব। ইয়াৰ পৰা আপুনি আকৌ এবাৰ চেক কৰি ল'ব পাৰে আপুনি কি কি আপলোড কৰিলে। এইটো আপুনি চাব পাৰে এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি আপলোড কৰিলে, প্ৰুফ অফ এড্ৰেছত আপুনি আপলোড কৰিলে, এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি আপলোড কৰিলে, এজ প্ৰুফ আধাৰ কাৰ্ড আৰু আধাৰ কোৱালিফিকেশ্যন যি আছে আপুনি আপলোড কৰিলে। তো আপুনি এজ প্ৰুফত আপুনি মেট্ৰিক চাৰ্টিফিকেটটো দিব লাগিব। তো এনেকুৱা দিয়াৰ পিছত এনেকুৱা আপোনাৰ আহি যাব। তো ফাইনেল ছাবমিট আপুনি কৰি দিব ইয়াতে। তো ছাবমিটত ক্লিক কৰি দিব আপুনি জাষ্ট। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব একনলেজমেণ্ট। ইয়াতে আপুনি চাব পাৰে গভৰ্ণমেণ্ট অফ আছাম এনেকুৱা কৰি আপোনাৰ সন্মুখত আহি যাব। ইয়াতে আপুনি চাব পাৰে আপোনাৰ ডিটেইলছ পূৰা দিয়া গৈছে। এইটো আপোনাৰ এইটো আহি যাব এনেকুৱাকৈ আপোনাৰ QR কোডটো ইয়াতেও শ্ব' হৈ যাব। তো ইয়াৰ পৰা আপুনি কি কৰিব, আপুনি এক্সপোৰ্ট টু PDF-ত আপুনি ক্লিক কৰি ল'ব পাৰে। আপুনি এইটো প্ৰিণ্টত আপুনি ক্লিক কৰি লওক। প্ৰিণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো যদি প্ৰিণ্টাৰ থাকে তেনেহ'লে আপুনি প্ৰিণ্ট কৰি ল'ব, আৰু যদি প্ৰিণ্টাৰ নাই তেনেহ'লে আপুনি ছেভ এজ PDF মোডত আপুনি ক্লিক কৰি এইটো আপুনি ছেভ কৰি ল'ব। লোৱাৰ পিছত আপুনি পাছতে আপুনি এইটো আপুনি প্ৰিণ্ট কৰি লৈ ল'ব পাৰে। তো এইটো মই PDF মোডত এইটো বনাই ল'লোঁ। আৰু যেতিয়া ইয়াতে আপুনি এক্সপোৰ্ট টু PDF-ত যদি ক্লিক কৰে তথাপিও হৈ যাব আপোনাৰ ছেম। এইটো আপোনাৰ PDF-ত এইটো ডাউনলোড হৈ যাব। তো এনেকুৱাকৈ আপুনি কৰিব লাগে। এনেকৈ বাছ ইমানেই আপোনাৰ কৰিব লগা আছিল। তো ইমানে আপোনাৰ হৈ গ'ল, মানে আপোনাৰ এইটো হৈ গ'ল। ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন চাব পাৰে যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নতুনকৈ আহি যাব, ডিজিটেলাইজেশ্যন হৈ যাব। তো এনেকুৱাকৈ আপোনাৰ বনিব লাগে। তো হোপ আপোনাৰ ভিডিঅ'টো ভালেই লাগিছে। যদি ভালেই লাগিছে তেনেহ'লে আপুনি আমাৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু আমাৰ চেনেলৰ লগত থাকিবলৈ আমাৰ চেনেল গাইড প্ৰেছত আপুনি ছাবস্ক্ৰাইব কৰি লগতে ৰাখি দিব। তো আজিৰ কাৰণে ইমানেই। থেংক ইউ, জয় হিন্দ, বন্দে মাতৰম।